বিমল আচলতে আপোনালোকে সকলোৱে জানে যে বিমল আগৰে পৰা মই একেলগতে পঢ়িছিলোঁ নহয়, একদম কেঁচা বুদ্ধিৰ মানুহ। সি গণতন্ত্ৰ, সংবিধান, আইন কানুন এইবিলাক বুজি নাপায় বিমলে। আমাৰ একদম কেঁচা বুদ্ধি, অকল ডনেশ্যন তুলি খোৱাৰ বাহিৰে তাৰ একো বুদ্ধিয়ে নাছিলে আগতে। আঁচু কৰে আৰু পইচা তোলে, তাৰ বাহিৰে বেলেগ চিন্তা তাৰ নাছিলে। সেইকাৰণে তাৰ চিন্তাৰে এজন মন্ত্ৰী যদিও হ'ল, তাৰ আৰু গণতান্ত্ৰিক চিন্তাবিলাক নাই, পঢ়া শুনাও নাই। মইতো ভাবোঁ যে ভাৰতৰ সংবিধানখনো প্ৰথমৰ পৰা শেষলৈকে বিমল বৰাই পঢ়া নাই। গতিকে ট্ৰেন্সপাৰেঞ্চি কাক কয়, ডেমক্ৰেচি কাক কয়, ট্ৰেন্সপাৰেণ্ট গভাৰ্নেন্স কাক কয়, বিধানসভা কাক কয়, আৰু মানুহৰ বাক স্বাধীনতা কাক কয়, এইবিলাক কথা তেওঁক মানে বুজোৱাটো মানে পাহাৰত কাছ কণী বিচৰাৰ। বাদ দিয়কহে আপোনাৰ কথা অখিল গগৈ ডাঙৰীয়া, আপোনাৰ মতেতোন কোনেও একো নাজানে। আপোনাৰ মতেতোন গোটেই অসমখনত নহয়, গোটেই পৃথিৱীখনত অকল জানতা মানুহ আপুনিয়েই, গম পাইছেনে? গতিকে কোনে গণতন্ত্ৰ নাজানে, সংবিধান নাজানে, বাক স্বাধীনতা নাজানে, সেইটো গুলি মাৰক। আপুনি কিখিনি জানে সেইখিনি কওকচোন। আপুনি যদি বাক স্বাধীনতা মানে কি ইমানেই জানে, তেতিয়াহ'লে আপুনি কি হয়? আপুনি কি হয়? আপুনি এজন বিধায়ক হয়নে নহয়? তে বিধায়ক হৈ কেনে আপুনি এটা সাংবিধানিক পদত আছেনে নাই? আপুনি সাংবিধানিক পদত থাকি কেনে আপুনি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কি বুলি কৈছিলে? আপুনি কি বুলি কৈছিলে? আপুনি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কি বুলি কৈছিলে? কৈছিলেনে নাই যে আপুনি যদি মুখ্যমন্ত্ৰী হ'লহেঁতেন আপুনি মাননীয় মুখ্যমন্ত্ৰীক কি কৰিলে হয়? হিমন্ত বিশ্ব শৰ্মাদেৱক কি কৰিলে হয়? ২৭/১২লৈকে ফাঁচি দিলে হয়। এইটো বাক স্বাধীনতা নেকি? হা? এইটো বাক স্বাধীনতা? আপুনি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কি বুলি কৈছিলে? যে মই যদি মুখ্যমন্ত্ৰী হ'লোহেঁতেন, মই হিমন্ত বিশ্ব শৰ্মাক কি কৰিলোঁ হয়? ২৭/১২লৈকে ফাঁচি দিলোঁ হয়। আপোনাক মাননীয় মুখ্যমন্ত্ৰী একো নকয় কাৰণে আপুনি বাচি যাই আছে, গম পাইছে? আপোনাক জনসাধাৰণেওতোন একো কোৱা নাই, কোনেওতোন একো আপোনাক কোৱা নাই। কিয় কোৱা নাই গম পায়নে? সেইটো কথা কিয় কোৱা নাই আপোনাক গম পায়নে? কাৰণ গমেই পাই যে আপুনি একো নাজানে। কাৰণ আপুনি যদি জানিলে হয়, বাক স্বাধীনতাত কাৰোবাক এনেকৈ কোৱাৰ অধিকাৰ আছে নেকি? আজি আপোনাক আমি এনেকৈ ক'ব পাৰিম নেকি? পাৰিম নেকি? তেতিয়া আমি যদি আপোনাক ক'ব নোৱাৰা, আপুনি আমাৰ মুখ্যমন্ত্ৰীক কেনেকৈ ক'ব পাৰিলে যে আপুনি যদি মুখ্যমন্ত্ৰী হ'লে হয়, আপুনি হিমন্ত বিশ্ব শৰ্মাদেৱক কি কৰিলে হয়? ২৭/১২লৈকে ফাঁচি দিলে হয়। আগতে নিজে জ্ঞানখিনি লৈ লওক, পিছত বেলেগক শিকাব যাব, পিছত বেলেগক সমালোচনা কৰিব যাব।